Hello friend, Director of Elementary Educationৰ ফালৰ পৰা বহুত ভাল এটা নিউজ আহিছে। LP আৰু UP টিচাৰসকলৰ সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছে। আপোনালোকে চাওক, এইটো চাওক, মই ডাইৰেক্ট ৱেবছাইটত আহিছোঁ। এইটো চাওক, প্ৰথমে দিয়া আছে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট অফ কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ LP স্কুল 2023 বৰপেটা। এতে আপুনি ক্লিক কৰিলে আপোনালোকৰ যেটো মেৰিট লিষ্ট বৰপেটা ডিস্ট্ৰিক্টত কোনে কোনে পালে সেইটো আপোনালোকে পাই যাব। নেক্সট সেকেন্ডত আছে বঙাইগাঁও, থাৰ্ডত আছে কাছাৰৰ, তাৰপিছত দৰং আছে, ধেমাজি আছে, ধুবুৰী আছে, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰ' এইখিনি LP স্কুলৰ। আৰু তলত চাওক, এইটো চাওক, আৰু নেক্সট সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট অফ কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ UP স্কুলছ 2023 বৰপেটা। এৰে পৰা UP সিলেকশ্যন লিষ্ট আপোনালোকে পাব, পুৰা ডিস্ট্ৰিক্ট ৱাইজত পাব। আপোনালোকে যদি এতিয়াও চোৱা নাই, আপোনালোকে ৱেবছাইট ভিজিট কৰি চাব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰ পৰাও চাব পাৰিব। Thank you for watching my channel.